কি খবৰ বন্ধুসকল, আকৌ এটা নতুন ব্লগলৈ ওলাইছোঁ। ভিডিঅ'টো চাব শেষলৈকে, ভাল পাব। আহি আছোঁ। এতিয়া আহি জেগা এটাত ৰখিছোঁ। জেগাটো মোৰ ভাল লাগিছে, দেখাই আছোঁ আপোনালোকক, চাই থাকক শেষলৈকে। আহি পালোঁ। জেগাটোৰ নাম হৈছে নিমাতী ঘাট, যোৰহাট টাউনৰ পৰা ওচৰতেই, ব্ৰহ্মপুত্ৰ পাৰত। ইয়াত এখন ধুনীয়া ৰিজৰ্ট টাইপ বনাইছে, ফুল্লি ট্ৰেডিশ্যনেল। ৰাতি ভাল লাগে। ৰিজৰ্টখন মই দেখাম, ব্ৰহ্মপুত্ৰ পাৰতে এবাৰ দেখাই দিছোঁ এয়া আপোনালোকক। এয়া এইপিনে নাও বনাই আছে। অ' কি নাও বনাইছে নেকি? বনাই আছে, তাতে বনাইছে পানীতে। এই তললৈ যাব পৰা ব্যৱস্থা নাই নেকি? আগেদি আহিব লাগিব ন? চাওঁ তললৈ যাব পাৰি নেকি। যদি পাৰি, চাই থাকক ভিডিঅ'টো, চেষ্টা কৰিম মই ভালকৈ দেখুৱাবলৈ। এইয়া ৰাস্তা পালোঁ। অলপ গঢ়া আছে এই পানী, ব্ৰহ্মপুত্ৰ। তেওঁলোকে নাও বনাই আছে। এনেই অলপ সোধোঁগৈ কথা বতৰা, নাও কি বনায় কি নাই, কথা জনাটো দৰকাৰ। চাই থাকোঁ। কিছুমান নজনা কথা জানিবলৈ মন যায়, গতিকে নাওখনত তেওঁলোকে কাম কৰি আছে। কি কাম কৰি আছে সোধোঁগৈ, নজনা কথাবিলাক জানিবলৈ লওঁ। এয়া ব্ৰহ্মপুত্ৰ নদীত এই নাওখন তেওঁলোকে বনাই আছে, গতিকে তেওঁলোকক সোধোঁগৈ। এইটো পাৰ হ'ব লাগিব। কৃষ্ণ। এয়া আপোনাৰ নাম? মোৰ নাম ৰোহিত ফুকন। ৰোহিত ফুকন, ইয়াৰে নে কি? মই মাজুলী শালমৰা। মাজুলী। আপোনাৰ? মোৰো মাজুলী শালমৰা, গোবিন্দ কলিতা। আৰু সেয়া পৰি ভাজিকা। আপুনি কি নাওখন যে পানীতে মানে বনাইছে নে, এখন কি ৰিপেয়াৰিং কৰি আছে? এইটো ওপৰৰ বডি বনাই আছে। নাওটো বামত বনাই। অঁ, নাওটো বামত বনাই, ওপৰত বডি বনাই আছে। ওপৰৰ বডি বনাই আছে, স্বৰ্গৰ ভিতৰত। আচ্ছা, এই নাওটো যে বনাই আমাৰ এইবিলাক, ধৰক বনাওঁতে কিমান টাইম লাগে, কেইদিন লাগে? এবছৰ, ছমাহ লাগে। ছমাহ লাগে। আৰু ইয়াত নাও বনাবলৈ মানে কাঠটো কি কাঠ হ'লে ভাল হয়? এজাৰ কাঠ ন? এজাৰ কাঠ। তলখন্দা। আৰু এখন এনেকুৱা মানুহ যোৱা নাও বনাবৰ কাৰণে কিমান খৰচ পৰে? প্ৰায় 35 লাখ টকা খৰচ। 35 লাখ টকা এই নাওখনত? দেখিলে নালাগে কিন্তু ন? 1200 চেফটি কাঠ খাব। অ'কে। আচ্ছা, 35 লাখ টকা দি পেলাই নাওখন যদি বনায়, এই নাওখন মানে কেইবছৰ যাব? একদম 60-70 বছৰ মানে 35 লাখ টকা হেৰি বনাই ল'লে 60-70 বছৰ থাকি যাব। অ'কে। ভাল কাঠৰ, এজাৰ কাঠৰ বনাব লাগিব। আৰু আপোনাৰ মাজে মাজে কিবা এটা কিবা ৰিপেয়াৰিং হ'ব। অঁ, হয় হয় হয়। গাড়ী মটৰৰ নিচিনাকৈ যেনেকৈ কিন্তু নাও এখন। এইখন চাওক ৰিজৰ্টখন, ফুল্লি ট্ৰেডিশ্যনেল। খেৰ, ইকৰা এইবিলাক দি পেলাই বনাইছে। মানুহ আহে ইয়াত, কিন্তু এতিয়া দিনৰ টাইম, ৰ'দ দি আছে, গতিকে সন্ধিয়া সময়তে ভাল লাগে চাগে, লাইট চাইট জ্বলাই। এয়া এটা উপভোগ কৰা জেগা, ভালকৈ খাই বৈ ধুনীয়াকৈ ফূৰ্তি কৰি।